কুৱেশ্যন 1 হৈছে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীসকলক কোনে নিযুক্তি দিয়ে? উত্তৰ হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন 2 হৈছে ৰাষ্ট্ৰপতিয়ে লোকসভাত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰা দলৰ নেতাজনক কি পদত নিযুক্তি দিয়ে? উত্তৰ হৈছে প্ৰধানমন্ত্ৰী পদত নিযুক্তি দিয়ে। কুৱেশ্যন 3 হৈছে ভাৰতত ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন? উত্তৰ হৈছে ৰাজ্যপাল। কুৱেশ্যন 4 হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। কুৱেশ্যন 5 ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী কি? উত্তৰ হৈছে হাতী। কুৱেশ্যন নং 6 ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ হৈছে ইন্দিৰা গান্ধী। কুৱেশ্যন নং 7 হৈছে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ সৰু উপকূল আছে? উত্তৰ হৈছে পশ্চিম বংগ। নেক্সট কুৱেশ্যন হৈছে ভাৰতীয় লোকসকলক কি বুলি জনা যায়? উত্তৰ হৈছে ভাৰতীয় লোকসকলক ভাৰতীয় বুলি জনা যায়। পৃথিৱীৰ কোনখন দেশে প্ৰথমে GSTৰ প্ৰৱৰ্তন কৰিছিল? উত্তৰ হৈছে ফ্ৰান্স দেশে। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি? উত্তৰ হৈছে মাজুলী। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম জন্তুবিধৰ নাম কি? উত্তৰ হৈছে কুকুৰ। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হ'ব যোৰহাটত অৱস্থিত। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। লাষ্ট কুৱেশ্যন হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? উত্তৰ হৈছে সৰোজিনী নাইডু।